বালিপৰা নাপাওঁতে আকৌ এবাৰ প্ৰব্লেম দিলে, কিন্তু এতিয়া হে গাইজ নমস্কাৰ এণ্ড ৱেলকাম টু মাই নিউ ব্লগ। আমি আজি মুদি আৰু মই 4 দিনৰ কাৰণে ওলাইছোঁ ৰাইডত। ক'ত গৈ পাওঁ সেইটোতো নাজানো, ষ্টাৰ্টিং গহপুৰৰ পৰাই হৈছে আৰু এতিয়া আমি তেজপুৰৰ মাজত আছোঁ। তাৰ পৰা এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ, এইটো আগত গম পায়ে যাব আপোনালোকে। যোন যোন নতুন আহিছা ছাবস্ক্ৰাইব কৰি দিবা, আৰু যোন যোন পুৰণা আহিছা লাইক আৰু কমেণ্ট কৰিবা। দেন এই 4 দিনেই হ'ব আমাৰ জাৰ্ণিটো, তো গোটেইটো যোন যোন চাবলৈ মন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি চাই থাকিবা। চলো তো ৰাইডত যাবলৈ ৰেডি হৈ গ'ল। এতিয়া হৈ গ'ল 9:23 আৰু মই চব ৰেডি, বেগ চেগ বান্ধিবৰ সময়ত বিচাৰিছোঁ বাঞ্জিডাল নাই। ফোন কৰিছোঁ, আহি আছে, ৰখি আছোঁ। তো বাঞ্জিডাল লৈ লওঁ, তো বেগটো হিৰকৰ তাত থৈ আহিছোঁ, তো বান্ধি ল'ম, তাৰপিছতহে ওলাম আৰু। এতিয়া লোৱাৰ আছাম 5 দিনৰ কাৰণে যাওঁ আৰু কি পাওঁ আৰু। এইটো অপুদা হাই কৰি দিয়া, মৃন্ময় পোৱালি। তো এতিয়া হৈ গ'ল ফিউলিং টাইম। ক'ৰবাত যোৱাৰ আগত এইটো সদায় জৰুৰী, তেল কম আছে আৰু এইখনে যি মাইলেজ দি আছে মানে। তো 900ত ফুল টেংক। তো আমি জাষ্ট বিশ্বনাথ চাৰিআলি ক্ৰছ কৰি আহিলোঁ। আহি পেলাই এইটো এনেকুৱা এটা জেগা পাই, এইখন কি নাজানো নামটো। এটা চাহ বিচাৰি আছোঁ, অলপ ৰখি দিওঁ। এই গণেশ ৰোড পালোঁ ৰাস্তাতে। তো এইটো হৈ গ'ল শ্বৰ্টকাট। এইফালে গৈ আপুনি জামুগুৰি চেণ্টাৰ নোপোৱাকৈ আগত ওলাব। তো এইফালে যাব নালাগে আৰু, মানে 4-5 কিলোমিটাৰ কমি যায়। ষ্টাৰ্টটো বন্ধ হৈ গ'ল যে, ষ্টাৰ্ট বন্ধ হৈ গ'ল। কি বন্ধ হৈ গ'ল? ষ্টাৰ্ট সেয়া সেইটোৱে প্ৰব্লেম তাতো দিছিলে। চাইলে নামচোন, মানে কিবা এটা হৈছে। এক্সেলেটাৰ কেবলডাল কিবা চাউণ্ড ঘেৰ ঘেৰাই আছিলে, এতিয়াতো ষ্টাৰ্টে বন্ধ হৈ গৈছে। ৰাইডৰ ফাৰ্ষ্টৰ দিনা দি দিলে জ্বালা। ষ্টাৰ্ট হৈ গ'ল এতিয়া আকৌ, কিন্তু এইটো প্ৰব্লেম হৈছে মানে। এইডাল টান খাই গ'লে চুটি হৈছে নে ছিগি হৈছে, এতিয়া ধৰিব পৰা নাই কি হৈছে। কিন্তু ৰাইডৰ ফাৰ্ষ্টৰ দিনা লাগি গ'ল চুনা। আমাৰ শেখৰ ৰাইডাৰ আছে, বেলেগ কোনো নাথাকিলে। শেখৰ ৰাইডাৰ এইটো, তো শেখৰ ৰাইডাৰ আছে। এতিয়া আকৌ শেখৰ ৰাইডাৰৰ ওচৰত ৰখিব লাগিব। বালিপৰা নাপাওঁতে আকৌ এবাৰ প্ৰব্লেম দিলে, কিন্তু এতিয়া ষ্টাৰ্ট হৈ গ'ল। মুদিয়ে মাছ দেখাই আছে, তাত কি ডাঙৰ মাছ এটা ওলাইছে বোলে। তো আমি আহি পালোঁ বালিপৰা। তো আহি পাই গ'লোঁ তৰ্তলাপ, শেখৰ ৰাইডাৰ হস্পিটেল। ক'ব বিভাজ ফুল পাৱাৰ। কি প্ৰব্লেম, কি মানে ঘৰ কৰি থাকে পুৰা। দেখা নাই এই বস্তুটো যে হিলিব লাগে, নিহিলে এইটো এনেকৈ হিলিব লাগিব মানে অলপমান। চেঞ্জ কৰিব লাগিব নেকি? এইখিনি কেবুল গুৱাহাটীতে কিয় লাগে মাথা মাৰি মিলোৱা। ডক্টৰে চাই আছে এতিয়া আৰু। হা বনাই দিম ন, ফুল পাৱাৰ। এইটো হ'ব আৰু বনিব এতিয়া। কিবা এটা নহয় কিবা এটা কৰিব লাগিব, অলপ ৰ'ব লাগিব এইটো কাৰণে। আমি ঘূৰি আছোঁ এতিয়া তেজপুৰৰ বজাৰৰ মাজত। পল্লৱ, মুদি, উজিৰ। দেন বস্তু এটা কিনিব আহিলোঁ, যোনটো মই এৰি থৈ আহিলোঁ আৰু যোনটো মই থাকিব নোৱাৰোঁ। এইটো দোকানটোত গৈ দেখাই আছোঁ। কেবটো এৰি থৈ আহিলোঁ, সেইকাৰণে ইয়াত কেব ল'বলৈ আহিলোঁ। তো এটা লৈ ল'লোঁ, সেইটো ভিডিঅ'ত দেখা পাব। क्या कुछ बोलेगा? अरे यार क्या बोलेगा? जी कुछ बोलेगा? कैब का पावर। তো এতিয়া গৰমৰ ডিমাণ্ড কুঁহিয়াৰ ৰস খাই আছোঁ কোৰ্টৰ ফ্ৰণ্টত। এইটো কোৰ্ট আৰু এতিয়া চবে জুচ খাম ইয়াতে। খাই মেলি পেলাই আকৌ শেখৰ দাদাত। এতিয়া আহিছোঁ তেজপুৰৰ ফেমাছ মৌচুমী হোটেলত ভাতটো খাবলৈ।
তো এতিয়া মৌচুমীত ভাতটো খালোঁ, সেইখন আছিলে মৌচুমী। এতিয়া আকৌ শেখৰ দাদাত গৈ আছোঁ, কাৰণ শেখৰ বাইকখন হোৱাই নাই, সেইকাৰণে ৰখি থাকিব লগা হৈছে। আৰু শেখৰ দাদাত দি থৈ আহিছোঁ, শেখৰ দাই বনাই আছে, গৈ পেলাই দেখাম কিমান কি হ'ল। আৰু আন্ধাৰ, এইফালৰ পৰাহে পোহৰ আহিছে, সেইফালৰ পৰা আন্ধাৰ। তো এতিয়া এগেইন গৈ আছোঁ শেখৰ দাদাত, দেন বাইকখন হ'লে যাম আৰু, বাইকখন হোৱাই নাই। তো ভাত খাই আহিলোঁ আৰু এই চাওক বাইকৰ গতি। তো গোটেইবিলাক খোলা মেলা কৰিব লগা হ'ল এডালৰ কাৰণে, নহ'লে আকৌ চেম প্ৰব্লেম হ'ব। তো কেটিএমটো চেঞ্জ কৰিব নোৱাৰোঁ বুলি কৈ দিলে, নাই আজিলৈ বোলে চেঞ্জেই কৰিব পোৱা নাই, কি আৰু সিহঁতে জানে। তো আমি তেজপুৰত থকা গম পাই ডিকু আহিছে লগ কৰিবলৈ। ফুল পাৱাৰ, মজা মজা। তোমাৰ ফুল লৈ পেলাই আহিলোঁ দেউকৰ শ্ব'ৰুমত। এডাল হৈ যাব লাগে, চাইজবিলাক মিলা নাই, এডভেঞ্চাৰৰ কাৰণে বনোৱা নাই, কিন্তু 200 ডিউক আৰু 250 ডিউকৰ লৈ লৈছোঁ। এইটো গৈ পেলাই এতিয়া তাত লগাই চাম মানে হয়নে নহয়। সৰু নেকি এডাল? এডাল লৈ লৈছোঁ, গৈ পেলাই তাত দেখা যাব কি হয়। ডিউক 200 তো এইটো লগোৱা মেলা চলি আছে এতিয়া, কেবুলটো অনাৰ পাছত। তো এতিয়া লগাই পেলাই চাব লাগিব কি হ'ল। 4টা বাজিলে, এতিয়ালৈ যোৱাই নাই, টাইম হৈ গ'ল 4:50। এতিয়া টেংকি ফিটিং হৈ আছে, এইটো কামটো হৈছে, এতিয়া ষ্টাৰ্ট দি চাম। এইটো এনেতো হৈছে, কাৰণ এইটো অলপ এই বস্তুটো যোনটো এইটো অলপ এনেকৈ লুজ থাকিব লাগে। আগতে এইটো ঘূৰাই নাছিলে মানে, এনেকৈ টাইট হৈ থাকে এনি টাইম। এতিয়া হৈছে বুলি কৈছে এটা শেখৰ দাই। আৰু এতিয়া টেংকি চেংকি ফিটিং কৰি লওঁ। এনেকৈ লুকটো মজা লাগিছে, কিন্তু এই ৰেডটো নলগাকৈ ন, অৰেঞ্জটো এনেকৈও চলাই চাব লাগিব 2-3 বাৰ। এতিয়া নাই হোৱা। তো চব হৈ গ'ল, এতিয়া ফিটিং কৰিব আৰু তাৰপৰা ওলাই দিম আৰু। এইটো হৈ গ'ল কাম, অল ডান। তোৰটো হৈ গ'ল শেখৰ দাৰ নম্বৰ, প'ষ্ট কৰি ল'ব কাৰোবাৰ যদি বাইকৰ ৰিলেটেড কিবা কাম থাকে। আৰু চব বাইক, এভৰিথিং, ছুপাৰ বাইক চব শেখৰ ৰাইডাৰ। আৰু এইটো দোকানটো ঠিকে আছে নেকি? হা, চব টিপটপ, শেখৰ ৰাইডাৰ। তো বাইক হৈ গ'ল বনাই, এতিয়া ওলাই দিওঁ আৰু। বেগটো আকৌ বান্ধিব লাগিব, বেগ ইয়াতে পৰি আছে এইবিলাক। তো বাইক ৰেডি, এতিয়া আমি যাওঁ আৰু। বাই বাই বিভাস, বাই বাই, সোনকালে লগ পাম। ফুল পাৱাৰ, বাই বাই পল্লৱ, ফুল পাৱাৰ, বাই বাই শেখৰ দা, শনিবাৰে আহিম হা। অঁ বাই বাই, যাবা সঁচাকৈ যাবা? ঠিক আছে, বাই বাই। ঐ বাই বাই, ঐ যাই বাই। অঁ এইটো টোটেল আপ, বাই বাই। Saturday তো শেখৰ দাদাত বাইক চাইক বনাই আমি আহি পালোঁ কলীয়া ভোমোৰা ব্ৰিজ। আৰু এইফালে আছে নতুনখন, নতুনখন যোনখন বনাই আছে, আৰু এইখন পুৰণাখন আগৰখনে। এইখন চাই ল'ব পৰা দেখিছে যদি, এইখন নতুনখন, আৰু এইখন আমি গৈ আছোঁ পুৰণাখন। তো বাইক এতিয়া টিপটপ হৈ আছে, মজাকৈ গৈ আছে, আগতকৈ স্মুথ লাগিছে চলাবলৈ, বাকী এইটো চব অ'কে। তো চেডিএল চাওক ষ্টিকাৰ লগোৱাৰ পিছত আজি চেডি ফাৰ্ষ্ট ৰাইডত আহিছে। ডেষ্টিনেশ্যন ক'ত হ'ব আজি ক'ত ৰাখিম এতিয়ালৈকে ফিক্স হোৱা নাই। তো গৈ আছোঁ লাহে লাহে দুইটা। চাওক এইটো ভিউটো কি চালিয়া, আপোনালোকে তেতিয়াহ'লে ভিউটো এনজয় কৰক ব্ৰিজখনৰ। মই আগত গৈ পেলাই আগত কথা পাতি আছোঁ। যিহেতু আজি আমি মৰিগাঁৱত থাকিম বুলি ভাবিছোঁ, লাষ্ট মানে আমাৰ আজি ডেষ্টিনেশ্যন মৰিগাঁও হ'ব। এইফালে আমি কলিয়াবৰ হৈ নাযাওঁ, এইফালে শ্বৰ্টকাট মৰিগাঁও। তো এই শ্বৰ্টকাটটো দি গৈছোঁ। শ্বৰ্টকাট ল'ব লাগে, কিন্তু শ্বৰ্টকাটবিলাক চব শ্বৰ্টকাট ঠিকো নাথাকে। সেইটো আগত গৈ গম পাওঁ আমাৰতো কি হ'ব। মৰিগাঁও 76 কিলোমিটাৰ, নগাঁও 40 আৰু গুৱাহাটী 160। তো আমি আজি মৰিগাঁৱত থাকি দিম।
টাইম কিমান হৈ গ'ল চাবতো পৰা নাই বাট আমি আহি পালোঁ নগাঁও টাউন তাৰ পৰা এতিয়া আমি মৰিগাঁও গৈ আছোঁ মৰিগাঁও ৰাস্তাটোত তো কেমেৰা চাৰ্জো নাই আৰু তো ভিডিঅ'টো শেষ কৰি দিওঁ ইয়াতে তো যোনে লাষ্টলৈ চালা থেংক ইউ আৰু ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু যোন নতুন আহিছে ছাবস্ক্ৰাইব কৰিবা তো বজৰংবলীৰ নাম লৈ জয় অসম ফুল পাৱাৰ আৰু বাই বাই